দৰ্শকসকল, আজি আপোনালোকক দেখুৱাম আমাৰ ৰঙিয়াৰ মাছৰ বজাৰ। আমাৰ ৰঙিয়াৰ প্ৰগতি সংঘত হোৱা মাছৰ বজাৰখন ডাঙৰ যিখন বজাৰ, তাক মই আহিছোঁ মাছৰ বজাৰখন এবাৰ চাম বুলি। মাছ কিনিম বুলি নহয়, কিন্তু মাছ ঘৰতে মাৰিছোঁ। এয়া আহি আমি আৰম্ভণিতে পাইছোঁ আমাৰ গাঁৱৰে মাছ বেপাৰী, আমাৰ মৰমৰ চৰকাৰী ভিনি। মানে কিবা কৈ এবাৰ চাইছে, সময় নাই চাবৰ মাতিবৰ আজি সময় নাই। জানেতো আৰু বহুত টকাৰ কথা আছে, হিচাপ পত্ৰৰ কথা আছে, সেয়ে মাতিবৰ সময় নাই। বেয়া পোৱা নাই, ভিনি মাত দিয়া নাই, কথা নাই। এইফালে আগুৱাই লৈ গৈছোঁ আপোনালোকক। চাৰিওফালে মাছৰ ক্ষেত্ৰত আপোনালোকে বহু মানুহে চিনি পাব নিশ্চয়। প্ৰগতি সংঘৰ বাজাৰৰ পুৰণা বেপাৰী হয়, নাম সাজিৰ আলী। এইফালে আৰু মাছ কাটি আছে, এইকেইটাও আমাৰ গাঁৱৰে হয়। আমাৰ এইখন মাছৰ বজাৰত এইবাৰ বহিৰাজ্যৰ পৰাও মাছ আহিছে, সুদূৰ চেন্নাইৰ পৰাই সাগৰৰ মাছ আপোনালোকক দেখুৱাই দিছোঁ। এইফালে সাগৰৰ মাছ, এইয়া সাগৰৰ এইবিলাক যেনেকুৱা ধৰণে ভাবিছোঁ তেনেকুৱা ধৰণৰ বিক্ৰী হোৱা নাই। হয়তো বেপাৰ তেওঁলোকৰ বেয়াই হ'ব। কি মাছ বহি আছে আৰু কিনফিছ মাছবিলাকৰ নাম কৈ দিছোঁ আপোনালোকক। এইটো হ'ল কিনফিছ, এইটো হ'ল বাৰামুৰি, এইটো হ'ল পাৰা, আৰু এইটো হ'ল আপোনাৰ গৰু পাৰ। মাংস টাইপ মাছ ঘৰৰে নে বেপাৰ? সুধিছোঁ গাঁৱৰে মানুহ, এইবিলাক বেপাৰী নহয়, ঘৰৰ ফালৰ মাৰিছে। প্ৰত্যেক দুমাহীৰ দিনা বিক্ৰী কৰে আৰু। এইফালে এইটো চিকেল চব কৰি আছে, সেইটো বিক্ৰী কৰিছে। বেয়া মাৰ খালা এইফালে আৰু আছে জিন্দা মাছ, ধুনীয়া ফেচালিটিত জীয়াই ৰাখিছে। এইটো ডাঙৰ বিকেট 12 কেজি আছে, ভকুৱাটো 8 কেজি আছে। মাছ কিমান লাগিব? ইয়াত 50% মাছ আমাৰ কাছাৰীখন মাৰি বিভাগ আহিছে, আৰু বেপাৰী আপোনাৰ 80% বেপাৰী আমাৰ এই এৰিয়াৰে আছে। এইফালে আপোনালোকক লৈ গৈ আমাৰ মাছ দেখুৱাম। আমাৰ মাছ আনিছে আমাৰ এই ঘৰৰে মানুহে। এইফালে আগুৱাই আহক, এয়া অকণমান গৈ এয়া দেখিবলৈ পাব আমাৰ মাছ। এয়া আমাৰ দাদা বহি আছে, দাদাৰ ল'ৰা এজন, আৰু আমাৰ মাৰা যদি যাওঁ নিজে মাছ কিনি ডাঙৰটো কিমান হৈছে? 18 কিলো। কি দাম হ'ব কিলো? 800।
কোন জায়গার মাছ এগুলা দে কোন জায়গা হ্যাঁ হেৰি আছিল নে মেটেকা আছিল নেকি হা এয়া বহিৰাজ্য চেন্নাইৰ পৰা অনা মাছ ৰাস্তাত আকৌ লগ পালোঁ পাৰা পিচ যা আৰু ডাঙৰটো আছে 18 কেজি আৰু সৰুটো 13 কেজি ৰাস্তাৰে লৈ আহিছে বিক্ৰী হোৱা নাই।